হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি বহুত দিনৰ পিছত এটা ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। একচুৱেলি আজি মই ক'ৰবাত গৈ আছোঁ। ক'ত গৈ আছোঁ মই আপোনালোকক জনাম। মই ৰাতিপুৱা 5:20 যোৰহাট ষ্টেচনত ট্ৰেইনত উঠিছোঁ আৰু এতিয়া আছোঁ মৰিয়নি। অলপ ভিডিঅ'টো শেষলৈকে চাব। আজি ৰাতিপুৱাই ওলাইছোঁ তিনিচুকীয়ালৈ বুলি। ৰাতিপুৱা সোনকালে উঠি এয়া বেলি উদয় হৈছে আৰু ভিউটো চাওকচোন, বহুত ধুনীয়া হয়। তাৰপিছতে আমি মৰিয়নি ষ্টেচন পালোঁ। ইয়াতে কিবাকিবি অলপ লৈ ল'লোঁ। তাৰপিছতে আমি গৈ আছোঁ। মই পিছে চাহো লৈ গৈছিলোঁ, মাজতে চাহো খালোঁ। তিনিচুকীয়া পাবলৈ যিহেতু বহুত টাইম আছে, সেইকাৰণে সিহঁতে শুই গৈছে। আমি তাৰপিছত টিফিনো খাই ল'লোঁ। গাইজ, আমি এতিয়া মানে খাই আছোঁ। যিহেতু ৰাতিপুৱা 3টা বজাতে উঠি 5টা বজাত আহি গৈছোঁ ন। দুপৰীয়া 12:30 বজাত আমি তিনিচুকীয়া পালোঁ। তাৰপিছত নিজৰ নিজৰ বস্তুবোৰ লৈ ৰুমত গ'ল আৰু মই আপাহঁতৰ ঘৰলৈ গ'লোঁ। যিহেতু বহুত দিনৰ পিছত আহিছোঁ, নিচাই মোক নিবলৈ আহিলে। আৰু বহুত দিনৰ পিছত যিহেতু আহিছোঁ, 7-8 বছৰমানৰ পিছত, ৰাস্তা পদূলিবোৰো অলপ বেলেগ হ'ল। আৰু মই পাই গ'লোঁ আপাহঁতৰ ঘৰ। অকণমান পৰিৱেশটো গাঁৱৰ নিচিনা, কিন্তু থাকিবলৈ বহুত ভাল লাগে। নেক্সট দিনা ৰাতিপুৱা মই ওলালোঁ আৰু আগদিনা ইমান ভিডিঅ' কৰা নহ'ল, যিহেতু ভাগৰো লাগিলে। তাৰপিছত শুই গ'লোঁ আৰু বহুত দিনৰ পিছত যিহেতু লগ পাইছোঁ, খোৱা কথা বতৰা বহুত কিবাকিবি পাতিলোঁ কৰিলোঁ। তাৰপিছতে নিচাই মোক অকণমান আগবঢ়াই দিলে, যিহেতু ৰাস্তাৰ কাষতে ঘৰটো নহয়। তাৰপিছতে মই এখন অৰুণাচলৰ পৰা অহা বাছত উঠিলোঁ আৰু তাতে যে এজন অৰুণাচলী মানুহো লগ পালোঁ। কথা বতৰাবোৰ ভালেই লাগিল বাৰু। তেওঁ বোলে তিনিচুকীয়া গৈ আছে। তাৰপিছত আহি মই মোৰ ডেষ্টিনেশ্যন পালোঁ, সুপ্ৰভাত ITI ডুমডুমা হিন্দুস্তান ইউনিলিভাৰৰ ওচৰত। আৰু সেইদিনা যিহেতু ওমেন্স ডে আছিলে, এটা কাৰ্ড দিছে, লগতে এপাহ ৰ'জ। তাৰপিছতে আপোনালোকক দেখাই থাকিম কি হয়। আৰু পৰিৱেশটো এবাৰ আপোনালোকক দেখুৱাই দিছোঁ, কিমান ধুনীয়া পৰিৱেশ চাওকচোন। মানে সঁচাকৈ সোমাই গৈ বহুত ভাল লাগিলে। আৰু এইফালে ভিতৰতো আপোনালোকক দেখুৱাই দিছোঁ। এইটো কিবা খেল এটা আছিলে, মই নাজানো কি বুলি কয়। আপোনালোকে জানে যদি কমেণ্ট কৰিবচোন দেই তলতে। আমাক ক'লে যে 9মান বজাৰ পৰা আমাৰ স্কিল প্ৰজেক্টটো ষ্টাৰ্ট হ'ব। তো আমি আমাৰ বস্তুবোৰ যিহেতু লৈ আহিছোঁ, ইয়াতে অকণমান ৰেডি কৰিবলগীয়া আছে। ৰেডি কৰি ঠিক ঠাক কৰি ল'লোঁ। তাৰপিছত এফালে চাওকচোন, তেওঁলোকৰ এখন আৰোহী বুলি ৱাল মেগাজিন আছিল, বহুত ধুনীয়া কৰিছে তেওঁলোকে। আৰু ওপৰৰ পৰা পৰিৱেশটো এবাৰ আপোনালোকক দেখুৱাই দিছোঁ। আৰু এইফালে পাঞ্জা খেল হৈছিলে তাতে, আৰু এইফালে হৈছে BGMI। আমি সকলো চালোঁ অকণমান মাজে মাজে, আৰু আমাৰ কম্পিটিশ্যনো মাজে মাজে হৈ আছিলে। এনেকৈ চব ITIৰ পৰা আহিছিলে। তাতে আপোনালোকৰ আমাৰ এইটো কম্পিটিশ্যন আছিলে, স্কিল কম্পিটিশ্যন। আৰু মাজতে আমাক লাঞ্চো কৰিব দিছিলে, আমি লাঞ্চো কৰি ল'লোঁ। খাবলৈ লওঁতেই যে মাতি দিলে জানেনে, খোৱা নহ'ল আৰু সেইটো টাইমত। আমাৰ যিহেতু স্কিল এক্সিবিশ্যন হয়, গতিকে মাজে মাজে আমি প্ৰগ্ৰেমো চাওঁ আৰু এক্সিবিশ্যনো দিওঁ। এনেকুৱা হৈছে জানেনে। এইটো অৱস্থা আমাৰ একদম ৰাতি স্কিল এক্সিবিশ্যনৰ পিছত। মানে ৰাতিপুৱা 9 বজাৰ পৰা ইভিনিং 7টা বজালৈকে আমি এনেকৈ থিয় হৈয়ে থাকিলোঁ স্কিল এক্সিবিশ্যনত। আৰু মানে ভাগৰ যথেষ্ট লাগিছিলে আৰু ধৈৰ্য নাই যে একদম আমি প্ৰগ্ৰেম চাম। আৰু সেইদিনা তন্ময় শইকীয়াৰ গানৰ প্ৰগ্ৰেম আছিলে, গতিকে চোৱা নহ'লে আৰু। কালিৰ পৰাটোতো একোৱেই কালিৰ পৰাটোতো মানে ক'বই নোৱাৰি। পাছতে আমাৰ বঁটা বিতৰণি সভা ষ্টাৰ্ট হ'ল। From ITI Jorhat, Gaurav Gogoi, Tanmay Bora, Barnil Gogoi and Nainmoni Saikia. গাইজ, আমি এতিয়া ঘৰলৈ গৈ আছোঁ। মইহে গৈ আছোঁ, সিহঁতি নাই যোৱা বাৰু। সিহঁতি নাই যোৱা, মই যাম। তো ভালে লাগিলে। এয়া মানে আমাক এনেকৈ লাষ্টত মানে মনটো ভালে হ'বৰ কাৰণে সেইটোৱে। বাই। See you in Jorhat ITI. অ'কে। তাৰপাছতে মই আপাহঁতৰ ঘৰলৈ বুলি আহিলোঁ। নিচাই মোক অকণমান আগবঢ়াই লৈ আহিলে। গাইজ, আমি এতিয়া ফুৰিব আহিছোঁ অকণমান লখিমপুৰ ওচৰতে। আৰু এয়া আপা আৰু এইফালে মই। ব'লক আপোনালোককো দেখাই দিম। ইয়াত ফুৰিবলৈ আহিছোঁ বা তোমাৰ ওচৰলৈ আহিছোঁ। কেনেকুৱা পাইছা তুমি? ভাল লাগিছে আকৌ, কেলৈ বেয়া লাগিব, আহিলে ভালেই লাগে ন।
বহুত দিনৰ পিছত আহিছোঁ। মই 17 চনমানতে আহিছিলোঁ আৰু এতিয়া আহিছোঁ 25ত। মোৰ জেগাবোৰ দেখুৱাইছোঁ মই ক'ত থাকোঁ, ৰাস্তা পদূলি। 7 বছৰমানৰ পিছত আহিছোঁ মই, 7-8 বছৰমানৰ পিছত সেই দলং চাবলৈ আহিছিলোঁ আৰু এতিয়া আহিছোঁ। আকৌ আজি যামগৈ, সময় নহ'লে ফুৰিবলৈ। সেইকাৰণে ৰাস্তাতে ফুৰি আছোঁ। যিহেতু মই ঘৰলৈ যাম, সেইকাৰণে আপায়ে মোৰ কাৰণে বৰ ধুনীয়াকৈ লোকেল মুৰ্গী মাংসৰ লগত বন শাকৰ ভাজি আৰু উখোৱা চাউলৰ ভাতেৰে বহুত হেঁপাহেৰে এসাঁজ খুৱাই পঠিয়াইছে। তাৰপিছত মই যাবলৈ বুলি ৰেডি হ'লোঁ। অহাৰ সময়ত পিছে অকণমান মনটো বেয়াও লাগিছিল দেই। মই যাওঁগৈ দেই। দুখ কৰিছা নি? যা দুখ কৰিছা নি? নাই কৰা, যা দেৰি হ'ব দে। আহিম বা আকৌ। 2টা দিন কেনেকৈনো গ'ল গমেই নাপালোঁ। বাৰু তাৰপিছত মোক নিচাই আগবঢ়াই থৈ আহিলে আৰু মোক এখন বাছত উঠাই দিলে, যিহেতু তিনিচুকীয়ালৈ বুলি যাব লাগিব আৰু তিনিচুকীয়াৰ পৰা ট্ৰেইন আছে। যাওঁতে নিচা আৰু মই তিনিচুকীয়া পালোঁ। তাৰপিছতে আমি লগত যিমানবোৰ আহিছিলোঁ তাৰ বাদেও আমি গোটেইখিনি একেলগে যাম, যিহেতু তিনিচুকীয়াৰ পৰা যোৰহাটলৈ আৰু ট্ৰেইন আহি গ'ল। আমি এতিয়া যাবলৈ ৰেডি হৈ গ'লোঁ। আৰু আমি সকলোৱে এনেকৈ হাঁহি ধেমালি কৰি যোৰহাট পালোঁ। গাইজ ফাইনেলি পাই গ'লোহি। ভিডিঅ'টো এতিয়ালৈ ইমান দেৰিলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ আৰু থেংক ইউ ছ' মাছ। আৰু মোৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই কৰি দিব নাপাহৰিব আৰু লাইক কৰি দিব। বাই।